হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰণে উপযুক্ত কামটো এইটোৱে, কাৰণ তেখেতে সপোনৰ দুনিয়াত থাকে। আজিৰ সময়ত তেখেতে এই 26 তাৰিখলৈকে তেনেকৈ এটা সপোনৰ দুনিয়াত থাকি পেলাই টাইমখিনি পাৰ কৰাব। তেওঁলোকে ভাগ ভাগ কৰি লৈছে, ইয়াম কোন হ'ব কি হ'ব, কি ক'ব ছাৰ এই ক্ষেত্ৰত? মই শুভেচ্ছা জনাইছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰণে উপযুক্ত কামটো এইটোৱে, কাৰণ তেখেতে সপোনৰ দুনিয়াত থাকে, মই বাস্তৱৰ দুনিয়াত থাকোঁ। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আপোনালোকে চাওক, যেতিয়া আমি চৰকাৰ বনালোঁ সেই সময়ত তেখেতে চৰকাৰ ভাঙাবলৈ গ'ল। তাৰপিছত কি কৰিলে, চিৰিয়েলি এই মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, কৰোঁতে 5 বছৰৰ আমি বাজেট ছেশ্যন কৰি চৰকাৰটো শেষ কৰি ওলাই আহিলোঁ। কি কৰিলে তেখেতে? গতিকে আজিৰ সময়ত তেখেতে এই 26 তাৰিখলৈকে তেনেকৈ এটা সপোনৰ দুনিয়াত থাকি পেলাই টাইমখিনি পাৰ কৰাব। নহ'লে BPFৰ মানুহবিলাক ওলাই দাউৰিব। যিখিনি BPFৰ মানুহ আছে ইতিমধ্যে চব ওলাই দৌৰি আছে, আৰু তেখেতে এতিয়া তাৰে পৰা ওলাই পেলাই দৌৰি তেখেতে বাকী আছে, বাকীখিনি ওলাই চব গুচি গ'ল। তো এইকাৰণে ইলেকশ্যনলৈকে যদি চব ওলাই যায় ইজ্জতটো নাথাকিব। এইকাৰণে তেখেতে এই কথাবিলাক কৈ আছে। সপোন দেখি আছে আৰু সপোনৰ দুনিয়াতে আছে। অকলশৰীয়াটো কোনো নহয়, আপুনি মৰিব সময়তো 4জন মানুহ পায় আপুনি কাণ্ডত দিবলৈ। চ' অকলশৰীয়া নহয়, কিন্তু ৰাজনীতি কৰিবলৈ যিখিনি মানুহ লাগে সেইখিনি মানুহ নাথাকিব। ছাৰ আৰু এটা কথা ওলাইছে ছাৰ ছ'চিয়েল মিডিয়াত, শপত নাম্বাৰ এইটো একো ফেক নহয়, পলিটিকেলাইজ কৰা হৈছে, তেনেকুৱা একো নাই, আৰু মই তেনেকুৱা কৰা ব্যক্তি নহয়। ৰাজনীতি ষড়যন্ত্ৰ এনি টাইম আপোনালোকে অলপ ভালকৈ চালে গম পাব কেনেকৈ ষড়যন্ত্ৰ কৰিছে, কোনে কৰিছে, কিয় কৰিছে।